আজিৰ কবিতা সন্ধান। কবি উৎপল দাস, আবৃত্তিকাৰ উৎপল দাস। সুখী হোৱা বাবে এমুঠি জোনাকৰ সন্ধান, দূৰৰ মৰীচিকাকে সুখ বুলি ভাবি নিৰন্তৰে গতি কৰিছে। মিছা বাসনা লৈ পৰক আপোন বুলি ভাবি নিজৰ জনকে কৰিলা অৱহেলা। তেলিয়াৰ মূৰত তেল দি নিজৰ অস্তিত্বক পহুৱালি কৰি নিজকে কোনো লাভ নাই সিহঁতৰ কথা ভাবি। কিয়নো তই নাচিছ সিহঁতৰ আঙুলিৰ সাধুৰ বৰষাত। আঁতৰিয়া তই সিহঁতৰ চালনাৰ কুটিল মায়াজালৰ পৰা। নিজৰ মাজত বিচাৰি লোৱা সুখবোৰ বিচাৰি পাবা। সমাজৰ আদৰ্শ হবা, তাতে পাবা সকলো সন্ধান। নিজৰ মাজত নাথাকিলে বিশ্বাস আনে ল'ব তোৰ বৰ্ষৰ স্থান। বাৰে বাৰে অপমানিত হৈও সংগ এৰিব নোৱাৰিব তাৰ। একাকাৰ হোৱা তোমাৰ সুখ দুখৰ সমভাগী হৈ থকা সকলোৰে লগত। সন্ধান।